এই ফুলবোৰ এতিয়া ফুলিব নালাগিছে একদম খুব কম এই অপৰাজিতা ফুলটো একদম কমি গৈছে আৰু এই যে কি কয় এইবোৰ এই বগা বগা যে হয় হা লিলিবাগ লিলিবাগ এই যে বগা বগা হয় এইবোৰে একদম ফুলবোৰ নষ্ট কৰি দিয়ে এইবোৰ দেখকচোন এই ৰঙা ফুলটো এটা বগা কৰি পেলাইছে তলত এটা উপায় দিবচোন আপোনালোকে একদম শেষ হৈ গৈছে গাছটো তো ৰেডি না আরে বাহ একদম হালদিয়া দেখুন একদম হ্যাঁ আরম্ভ হব আমার এলএসসি ভিত্তিক প্রতিযোগিতা যিবোৰ ভিসিডিসি লেভেলত ফার্স্ট সেকেন্ড থার্ড মানে হৈ আহিছে তেওঁলোকক লৈ আজি এলএসসি লেভেলত এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব তাৰ ইয়াৰ পিছত ডিস্ট্ৰিক্ট লেভেলৰ হ'ব তো আজি এলএসসি লেভেলৰ যিটো প্ৰতিযোগিতা এটো হাবৰুবিল গোসাইগাঁও হাবৰুবিল কমিউনিটি হলত হ'ব তো গতিকে আমি তালৈ যাওঁ তাৰ অনুষ্ঠানৰ সবিশেষ চাওঁ কেনেকুৱা হয় ভাল হয় বেয়া হয় কি হয় নহয় আপোনালোক সকলোকে দেখুৱাম আপোনালোকে চাই থাকিব ভাল লাগিব নিশ্চয় তো বলক এতিয়া যাওঁ তালৈ তো ৰতন দা আহি গ'ল হে ৰতন দা আহি গ'ল ইপিনে ৰাজীৱ ভাই না গুড মৰ্নিং সুপ্ৰভাত বন্ধুসকল তো এতিয়া আমি ওলালো চাৰিজন আমাৰ গাড়ীত তো আৰু চাৰিজন নে পাঁচজন হ'ব আৰু চাৰিজন বেলেগ গাড়ী দেখো আগৰ বাৰৰ নিচিনা ভিসিডিসি নিচিনাই আকৌ আৰম্ভ হ'ল এতিয়া তো আজি আমাৰ হ'ব এলএসসি লেভেলত আপোনালোকক ক'লোৱে অলপ আগতে তো আমি ওলালো আমি চাৰিজন ইয়াতে এটা ভাওৰাগুৰি হৈ যাওঁ ভাওৰাগুৰি এপালি শৰ্ট তো আমি ভাওৰাগুৰি হৈ যাওঁ আর টোল ফ্রি হয়ে যাবে এটলিস্ট তলত বহু পয়সা যায় ভাই তলত বহু পয়সা যায় ভাই তলত দিব নোৱাৰি তো আমি এতিয়া টোল মানে বসাই যাব লাগিব আৰু উপায় নাই তো বাকিবোৰ আমাৰ তাতে ৰখি আছে এতিয়া তো তেল ভৰাই বাস এতিয়া আৰম্ভ কৰো আৰু তো 1000 দিব কোৱা 1000 দে ভাই 1000 ভিসিডিসি লেভেলত আমাৰ আছিলে বেলেগ জাজ ইয়াতে আমাৰ আকৌ বেলেগ জাজ হ'ল বেলেগ গ্ৰুপৰ পৰা আনা হৈছে কিন্তু ভিসিডিসি লেভেলত যিকিটা আমাৰ গ্ৰুপ নম্বৰ 3 আছিলে তো 3ৰ পৰা আমাৰ ইয়াতে 3জন ইয়াতে আছো দেখক ফটো উঠাৰ বাপৰে বাপ ফটো উঠা একদম মানে সাংঘাতিক হে তো এইপিনে জাজবোৰ নিজৰ পৰিচয় দিয়া মই হলো মিস দীপামণি মিস এস এতিয়াও মিস আছে হেগেন লাষ্টত এস লিল আৰু এইজনীটো আৰু ক'ব নালাগে ভাই মোৰ লগত আছে একদম আৰু ইপিনে হ'ল আমাৰ গ্ৰুপ লিডাৰ কেপ্টেইন আমাৰ শিৱানী দেৱনাথ আৰু এই যে আৰু এজন আছে এইটো দিলীপ ৰায় আৰু ইপিনে আমাৰ এই 3 নম্বৰ গ্ৰুপৰ পৰা আছিলে আগতে ৰতন দাকটো আগতে আছেই আমি চিনাই পাই গোটেইকেইটা আৰু ইপিনে হৈছে ৰাজীৱ ভাই ৰাজীৱ গয়াৰী এইকেইটা গোটেইকেইজন নতুন এতিয়া ফুল প্লেজাত যাওঁ একদম এইপিনে আহিল কি লক্ষী দেৱী আপুনি সোণাই কি লিখে সোণাই নাৰ্জাৰী এতিয়া এইমাত্ৰ আহি পাল আৰু বাকীকেইটাতো তেতিয়া পৰিচয় দিলোৱে এইকেইটা গোটেইকেইটা এই ফুল প্লেজাত যাওঁ এইবাৰ